নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেল টেক হেল্পলৈ। যদি এই চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি অল কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, আজি আপোনালোকৰ এন্ড্ৰইড স্মাৰ্টফোনটোৰ ক্ৰোম ব্ৰাউজাৰটোৰ বাবে তিনিটা অতি প্ৰয়োজনীয় টিপছ লৈ আহিছো। টিপছকেইটা জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট টিপটোৰ জৰিয়তে আপোনালোকৰ গুগল বা ক্ৰোমত যিটো সাৰ্চ বাৰ তাত টাইপ নকৰাকৈ আপোনালোকে হেণ্ড ৰাইটিং দিব পাৰিব। সেইটো কৰিবলৈ প্ৰথমতে আপোনালোকে তাত সাৰ্চ কৰিব google.com। সাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। সেইটো স্ক্ৰল কৰিব, স্ক্ৰল কৰি তললৈ গ'লে দেখা পাব সেটিংছটোত ক্লিক কৰিব। সেটিংছটো ক্লিক কৰাৰ পিছত যিটো সাৰ্চ সেটিংছ সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। তাতে যিটো হেণ্ড ৰাইটিং অপশ্যন আছে সেইটো ইনেবল কৰি দিব। ইনেবল কৰাৰ পিছত তললৈ আহি দেখা পাব যিটো ছেভছ আছে সেইটো ছেভ কৰি দিব। ছেভ কৰাৰ পিছত অলপ ৱেইট কৰিব। আপোনালোকৰ নতুন এটা টেব ওপেন হ'ব। এতিয়া দেখিছে যে এতিয়া এইটো ওপেন হৈছে। যিটো তললৈ এটা অপশ্যন পাব সেইটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকে এতিয়া হেণ্ড ৰাইট দিব পাৰিব। আপুনি হাতেৰে যিটো লিখিব সেইটো আপোনালোকৰ ইজিলি তাত সাৰ্চ বাৰত সাৰ্চ হৈ যাব। দেখিছে এইটো মই দিয়াৰ লগে লগে তাত সাৰ্চ হৈ গৈছে। সাৰ্চ আপোনালোকে ইয়াতে সাৰ্চ কৰি সব চাব পাৰিব এনেকৈ। সেকেন্ড টিপটো সেইসকল মানুহৰ কাৰণে যিসকল মানুহে গুগলত বিভিন্ন আৰ্টিকল পঢ়ি থাকে। যেতিয়া গুগলত আৰ্টিকল পঢ়ি থাকে তেতিয়া কিছুমান ৱৰ্ডৰ মিনিংটো নাজানে। সেই মিনিংটো জানিবলৈ আপোনালোকে যিটো ৱৰ্ড নাজানে সেইটো টেপ কৰি ধৰি থাকিব। তেতিয়া তলতে সেই ৱৰ্ডটোৰ মিনিংটো পাই যাব আৰু তেতিয়া আপোনালোকে ইজিলি আৰ্টিকলটো পঢ়িব পাৰিব। থাৰ্ড টিপটো হৈছে আপোনালোকে ক্ৰোম ব্ৰাউজাৰৰ ৰিচেণ্ট টেবখিনি এটা এটাকৈ ওপেন কৰিব লাগে। কিন্তু এইটো টিপছৰ জৰিয়তে আপোনালোকে ৰিচেণ্ট টেবখিনি কিতাপৰ পেজৰ দৰে স্ৱাইপ কৰিব পাৰিব। সেইটো কৰিবলৈ আপোনালোকে যিটো সাৰ্চ বাৰ সেইটোৰ ৰাইট লেফ্ট স্ৱাইপ কৰিব। স্ৱাইপ কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে যে এতিয়া এইটো এটা নতুন টেবলৈ গুচি গৈছে। আপোনালোকে এনেকৈ স্ৱাইপ কৰি এটা নতুন টেবত যাব পাৰিব। সেইটো কৰোঁতে আপোনালোকৰ কম সময়তে হৈ যাব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।